কোম্পানীটো নোহোৱাৰ আগতে মই বেলেগৰ পৰা মানে মোক যিগৰাকী এড কৰাই দিছে এই বিজনেছটোত তেওঁৰ পৰা মই আগতে ব্যৱহাৰ কৰিছিলোঁ এই কলগেটটো। সুপ্ৰভাত মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আছামিজ পনীয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ, আপোনালোকে নিশ্চয় জানিব থাম্বনেইল আৰু টাইটেল চাই। আৰু আজি অলপমান ব্যতিক্ৰমী হয় ভিডিঅ'টো। আৰু কিহৰ কাৰণে ব্যতিক্ৰমী বুলি ক'লোঁ, ব্যতিক্ৰমী হ'ল মই এটা বিজনেছত সোমাইছোঁ আজি অলপ দিন হ'ল বাৰু, আৰু তাৰ পৰা মই কি উপকাৰ পাইছোঁ আপোনালোকে নিশ্চয় জানিব বিচাৰিব। মোৰ ভিডিঅ'টো চালে হয়তো আপোনালোকে গম পাব কিহৰ কাৰণে ব্যতিক্ৰমী বা কি উপকাৰ পাব এই বিজনেছটোৰ জৰিয়তে। আৰু মই প্ৰথমতে মোৰ জ্যেষ্ঠ দুইগৰাকী ছাৰক মই ভিডিঅ'টোৰ যোগেদি তেওঁলোকক ধন্যবাদ দিছোঁ, কিয়নো মোক এনেকুৱা এটা প্লেটফৰ্মত নিয়াৰ কাৰণে। মানে কি সকলোৱে জানিব বিচাৰিব। আৰু লগতে মোৰ ইউটিউবৰ পৰিয়াল সকলোলৈ আপোনালোকক এটা নতুন খবৰ দিওঁ। আৰু আপোনালোকে যদি জানিছে এই বিজনেছটোৰ জৰিয়তে, যিসকল আছে তেওঁলোকে মোক বাৰু কমেণ্ট বক্সত আহি পেলাই মোক জনাব কেনেকুৱা আপোনালোকে উপকাৰিতা পাইছে বা কেনেকুৱা সুযোগ পাইছে, ক'ত যাব কেনেকুৱা। সকলো ভিডিঅ'টোত আপোনালোকে যদি সম্পূৰ্ণ চাই থাকে স্কিপ নকৰাকৈ, তেতিয়াহ'লে আপোনালোকে হয়তো মোকো বুজাই দিব পাৰিব, কাৰণ মই যিহেতু এই প্লেটফৰ্মটোত নতুনকৈ জইন কৰিছোঁ। আৰু মই এই বিজনেছটোৰ পৰা কিবা অলপমান উপকাৰিতা পাইছোঁ। লগতে মোৰ ঘৰখন, মা দেউতা, মোৰ হাজবেণ্ড মোৰ লগত ছাপোৰ্ট কৰে। আপোনালোককো তেনেকৈ ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে আগবাঢ়ি যাব পাৰিব। আৰু মোৰ জ্যেষ্ঠ দুইগৰাকী ছাৰসকলক, বিশেষকৈ ৰিজু বৰঠাকুৰ, তেওঁ জ্যেষ্ঠ এজন মোৰ ছাৰ হয়, তেওঁক মই ধন্যবাদ জনাইছোঁ মোক এই প্লেটফৰ্মটো নিয়াৰ কাৰণে। আৰু মোৰ লগতে 5গৰাকীক মই এড কৰি দিছোঁ এই বিজনেছটোত। আৰু লগতে জিতুমণি শইকীয়া ছাৰ, তেখেতক মোৰ নিজৰ দাদাৰ নিচিনাও লাগে। মই সকলো কথা তেওঁৰ লগত শ্বেয়াৰ কৰোঁ। লগতে মোক ইমান ধুনীয়া এটা সুযোগ দিয়াৰ কাৰণে ধন্যবাদ। আৰু মোৰ জৰিয়তে আপোনাক ধন্যবাদ জনাইছোঁ, কাৰণ আপুনি ইমান ধুনীয়াকৈ মোক বুজাই দিয়াৰ কাৰণে। লগতে মোৰ লগত যিগৰাকী জড়িত আছে তেওঁলোককো ইমান ধুনীয়াকৈ এটা প্লেটফৰ্মত নিয়াৰ কাৰণে, ইমানখিনি সুযোগ দিয়াৰ কাৰণে। আৰু মই কিনো উপকাৰিতা পাইছোঁ এই এসপ্তাহৰ ভিতৰত, কাৰণ মোৰ জইন কৰা এসপ্তাহ হ'ল। মই তাৰ আগৰ পৰাই জানো এই বস্তুটো, এই বিজনেছটোৰ বিষয়ে, কিন্তু সোমাম বুলি তেনেকৈ সুযোগ পোৱা নাছিলোঁ বাৰু। কিন্তু মোক জয়মতী চহৰীয়া তেখেতে এই প্লেটফৰ্মটো নিলে, মাতিলে বাৰু, মই গ'লোঁ। প্ৰথমতে বুজি ল'লোঁ, তাৰপাছত ময়ো জইন কৰিলোঁ এই বিজনেছটোত। আৰু বিজনেছটো কিহৰ ওপৰত আপোনালোকক ছাৰে সকলো কথাখিনি বুজাই দিব। জিতুমণি ছাৰ, লগতে ৰিজু বৰঠাকুৰ ছাৰ, তেখেত জ্যেষ্ঠ হয় আমাৰ। আৰু মই আপোনালোকক দেখুৱাম মই কি বস্তু কিনিছোঁ। আৰু আপোনালোকক মই কোৱা নাই যে আপোনালোক ল'বই লাগিব, আপোনালোকে চাব কেনেকুৱা কি। সকলোকে লাগে টকা পইচা, সকলোকে সহজতে পইচা ধন ঘটিব, ইনকাম কৰিবৰ কাৰণে সকলো আগ্ৰহীত হ'ব লাগিব, তেতিয়াহে পাৰিব। আৰু এইটো কোনো জোৰ জবজ কৰা কথা নহয় বাৰু, কাৰণ নিজৰ মন এটা লাগিব, আত্মবিশ্বাস লাগিব, লগতে শক্তি বিশ্বাস লাগিব। এই দুটা বস্তু থাকিলেহে আপোনালোকে এই বিজনেছটোত মানে যোগদান কৰিব পাৰিব। বিশেষ হ'ল আত্মবিশ্বাস। যদি মনৰ বিশ্বাসটো থাকে, তেতিয়াহে আপুনি এই কামটোত জড়িত হ'ব পাৰিব। আৰু শক্তি বিশ্বাস, নিজৰ শক্তি লাগিব, কেনেকৈ মানুহখিনিক বুজাব পাৰোঁ, কেনেকৈ কি, এইখিনিৰ বিষয়ে ছাৰে বাৰু জনাই দিব। আৰু মই এইখিনিতে ক'ম মই কি ব্যৱহাৰ কৰিছিলোঁ। মই এই কোম্পানীটো নোহোৱাৰ আগতে মই বেলেগৰ পৰা মানে মোক যিগৰাকী এড কৰাই দিছে এই বিজনেছটোত, তেওঁৰ পৰা মই আগতে ব্যৱহাৰ কৰিছিলোঁ এই কলগেটটো। আৰু যিসকলে ব্যৱহাৰ কৰিছে তেওঁ জানিবই বাৰু, মই নামটো কোৱাৰ প্ৰয়োজন নাই। আৰু মোৰ দেউতাৰ কাৰণে লৈছিলোঁ। দেউতাৰ অলপমান প্ৰব্লেম এটা আছিল বাৰু, দেখিছেনে। ছাৰে যিসকলে ল'ব বিচাৰিব মোৰ থ্ৰুৰেদি হওক, বা তেওঁ যদি আগতে এই বিজনেছটো কৰি আছে, তেওঁ নিশ্চয় জানিব, মোতকৈ তেওঁলোকৰ অভিজ্ঞতা বেছি হ'ব। এইটো দেউতাক দিছিলোঁ, আৰু এইটো দেউতা ব্যৱহাৰ কৰিছে। আৰু এইটো দেউতা ব্যৱহাৰ কৰিছে। কিন্তু কিহৰ কাৰণে কৰিছে, এইখিনি কথা যদি আপোনালোকে জানিব বিচাৰে মোৰ ভিডিঅ'টো চাই, হয়তো ছাৰে জনাই দিব পাৰিব, ৰিজু বৰঠাকুৰ ছাৰে হয় মোৰ ভিডিঅ'টোত। আৰু সকলোখিনি কথা এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। আৰু এইকেইটা বস্তু দেখিছেনে, এইকেইটা বস্তু মই লৈছোঁ। মোৰ যিহেতু এসপ্তাহ হৈছে মাত্ৰ, মই তেনেকৈ বহুত অভিজ্ঞতা নাই, তথাপিও মই জানাখিনি লৈছোঁ। আৰু দেউতাই সঁচাকৈ বহুত ভাল পাইছে। এসপ্তাহত কিবা এটা হ'লেও মানে 100ৰ হয়তো 10% দেউতাই কিবা এটা ভাল পাইছে। আৰু যিহেতু আয়ুৰ্বেদিক হয়, এই বিজনেছটো হ'ল আয়ুৰ্বেদিক, ইয়াতে কোনো আৰু এইটো কেমিকেল নাথাকে, আয়ুৰ্বেদিক। অলপ টাইম লাগিব যদিও। আৰু এই ভিডিঅ'টোত আপোনালোকে স্কিপ নকৰাকৈ চাব, আৰু ছাৰে সকলো কথা বুজাই দিব। আৰু এইখিনিতে মই এটা আপোনালোকক অনুৰোধ কৰোঁ, কিছুমানে মই পাইছোঁ মানে ভিডিঅ'টো সম্পূৰ্ণ নচোৱাকৈ জাহা তাহা কমেণ্ট কৰে, মানসিক চাপ কৰাকৈ। তেওঁলোক একদম নকৰিব, কিয়নো
যিহেতু ব্যতিক্ৰম হয় ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো, তেতিয়া হয়তো নিশ্চয় অলপ হ'লেও গম পাব, সম্পূৰ্ণ নাপালেও। আৰু সম্পূৰ্ণ চোৱাৰ পিছতহে কমেণ্ট কৰিব কিহৰ কাৰণে কি এই ছাৰে বুজাই দিয়া কথাখিনিত হয়তো আপুনিও উপলব্ধি কৰিব পাৰিব মোৰ দৰে। আপুনি কলৈকো ঘৰৰ পৰা ওলাই যাব নালাগে। এই বজাৰখন কি অনলাইন হয় নহয়? আপোনাৰ মোবাইলটোতে এখন বজাৰ আছে। মোবাইলত আপুনি অনলাইন চাইট আছে, তাত আপুনি বজাৰ কৰিব পাৰে। আপুনি অৰ্ডাৰ কৰিলে আজি ঘৰত ডেলিভাৰ কৰে হয় নহয়? এইখন এখন বজাৰ। এতিয়া এই বজাৰখন আধুনিক বজাৰ। আধুনিক বজাৰখন অনলাইন বজাৰ, আৰু আগৰ যিখন দোকান ব্যৱস্থা বজাৰ এইখন অফলাইন বজাৰ। অফলাইন, তাত অনলাইনৰ কাম নাই। এনেকৈ বুজি পাব। এতিয়া এই দুখন বজাৰ মানে পৃথিৱীত আজি ৮০ তাৰিখত দুখন বজাৰ আছে। এখন হ'ল অফলাইন, এখন হ'ল অনলাইন, ৰাইট? এতিয়া এই দুইখন বজাৰৰ দুটা চিষ্টেমত চলে। এই দুইখন বজাৰৰ কি হয়? বহুতখন আছে। ডাইৰেক্ট চেলিং মাৰ্কেট। আগৰ বজাৰখন কোৱা হৈছে ট্ৰেডিশ্যনেল মাৰ্কেট, আৰু আজিৰ খনত কোৱা হৈছে ডাইৰেক্ট চেলিং মাৰ্কেট। ঠিক আছে? এই দুইখন বজাৰ ব্যৱস্থাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। ইষ্ট এণ্ড ৱেষ্ট, বুজি পালেনে? সম্পূৰ্ণ বিপৰীত পাৰ্থক্য। যে দুইখন বজাৰ দুটা চিষ্টেমেৰে চলে। জেনেৰেলি আমি দোকান আছে বুলি কৈছো, কিন্তু দোকান নহয়। একচুৱেলি বজাৰত কি থাকে? কোম্পানী থাকে। কোম্পানীয়ে বস্তু বনায় আৰু গ্ৰাহকে উপভোগ কৰে। তাৰমানে কোম্পানী আৰু গ্ৰাহক থাকে, বুজি পালেনে? এতিয়া এই অফলাইন মাৰ্কেটখনৰ যিবোৰ কোম্পানী, মানে আপোনালোকে যিবোৰ বস্তু ব্যৱহাৰ কৰি আছে দোকানৰ পৰা কিনি, সেই বস্তুবোৰ এটা এটা কোম্পানী বনায় নে নহয়? এই কোম্পানীবোৰক ট্ৰেডিশ্যনেল কোম্পানী বুলি কোৱা হয়, পৰম্পৰাগত কোম্পানী। যে আপোনালোকে টুথপেষ্টৰ নামত কি ব্যৱহাৰ কৰে? কলগেট, পেপচোডেণ্ট, হয় নে নহয়? কলগেট নামৰ এটা কোম্পানী আছে। এই কোম্পানীটোৱে বনাইছে আৰু আপুনি সেইটো ব্যৱহাৰ কৰিছে, ঠিক আছে? এতিয়া বজাৰত কি থাকে? তেতিয়াহ'লে কোম্পানী থাকে। কোম্পানী ইয়াতো আছে আৰু ইয়াতো আছে, কোম্পানী, ঠিক আছে? আৰু কি থাকে? গ্ৰাহক থাকে, কাষ্টমাৰ। ইয়াতো আছে, ইয়াতো আছে, ঠিক আছে? এতিয়া এই কোম্পানীবিলাকে, আগৰ বজাৰখনৰ কোম্পানীবিলাকে কোনে কোনে গ্ৰাহকক বস্তু বিক্ৰী কৰিছিলে। আপোনালোকে কলগেট, লাক্স ইত্যাদি বস্তুবোৰ যে কিনে কোম্পানীৰ পৰা কিনিব নোৱাৰে, ঠিক আছে? তাৰমানে কাষ্টমাৰে কোম্পানীৰ দামত বস্তু কিনিব নোৱাৰে, ঠিক আছে? কাষ্টমাৰে কিনা এটা দাম আছে, এই দামটো কি বুলি কয়? MRP। গ্ৰাহকসকলে ইয়াত MRP কিনিবলগীয়া হৈছে বস্তুবোৰ। দোকানৰ পৰা কিনিব লাগিব। কাৰ পৰা কিনিব লাগিব? দোকানীৰ পৰা। ইয়াত কাষ্টমাৰজনে কাৰ পৰা কিনে? দোকানী ইংৰাজী ৰিটেইলাৰ আছে। আমি ৰিটেইলাৰৰ পৰা কিনিব লাগিব, হয় নহয়? ৰিটেইলাৰে কোম্পানীৰ পৰা নোৱাৰে এইখন বজাৰ। এতিয়া ইণ্ডিয়ান এজেণ্ট, ফৰৱাৰ্ড এজেণ্টেহে এই বজাৰখনত চাব। এতিয়া কোম্পানীৰ দামত কিনে CLM কোম্পানীজনে কম দামত কিনিব পাৰে কোম্পানীৰ পৰা ডাইৰেক্টলি, বুজি পাইছে? আৰু এইবোৰ মিডিয়ানৰ এইসকলৰ মাজেদি আহি আমি দোকানীৰ পৰা যে কিনো এমাৰ কাষ্টমাৰে কিনা, ঠিক আছে? এই দুইটা দামৰ মাজৰ ডিফাৰেন্সটো যেতিয়া বুজি পাব, আপোনালোকে এই বজাৰখনত বজাৰ কৰিবলৈ আজিৰ পৰা ভয় নাপাব। আৰু কোম্পানীৰ দাম হয় MRP 30%। MRP 30% হ'ল কোম্পানীৰ দাম, বুজি পাইছে? এখন আছিল, আজি আমাৰ হাতত গুগল আছে, ইণ্টাৰনেট আছে, বুজি পাইছে? ইণ্টাৰনেটৰ মাধ্যমত বাচন ধোৱা, ঠিক আছে? মেডিচিন, আমি মেডিচিন খাওঁ, মেডিচিন আছে, আয়ুৰ্বেদ, ঠিক তেনেকৈ আলু পিঁয়াজ বাদ কৰি আলু পিঁয়াজত বেছি খৰচ নহয় নহয়, হয় জানো? বেছি খৰচ যিখিনি হয় এইখিনিয়ে আপোনাৰ আছে কোম্পানী। মুখত অনা ক্ৰিকেটত দাম হয় নহয়? চাবোন চাবোন কি লাভ কৰিব পাৰিব? 70% লাভ কৰিব পাৰিব। যদি ঘৰখনত আপোনাৰ 10,000 টকাৰ যদি বস্তু কিনিবলগীয়া হয়, ইয়াত কিনোতে যদি 7,000 টকা লোকচান কৰিছিলে, এই 7,000 টকাটো আপোনাৰ লাভ হ'ব, ৰাহি হ'ব, বেংক বেলেঞ্চ। পান কাৰ্ড চবৰে আছে, পান কাৰ্ডটো লাগে। পান কাৰ্ডটো আৰু পাছবুকৰ ফাৰ্ষ্ট পেজ, এইটো ইনকাম পাব। আপুনি ইয়াত বজাৰ কৰিলে আকৌ লাভৰ উপৰিও আপুনি এটা এক্সট্ৰা ইনকাম পায়, একাউণ্ট পায়, বুজি পাইছে? সেইকাৰণে আপুনি পাছবুকটো লাগিব, বুজি পালে? ঠিক আছে? আপুনি বুজি পাইছে? ৰাইট? ক্লিয়াৰ হৈছে নাই? হ'ল? ঠিক আছে? এইটোৱে কথা। এতিয়া আপুনি ক'ত বজাৰ কৰে চইচ আপোনাৰ হয়। যদি আপুনি ইয়াত বজাৰ কৰে তেতিয়াহ'লে আপোনাৰ লাভ হ'ব। লাভৰ দৰে আপুনি ইয়াত এক্সট্ৰা ইনকাম পাব। এক্সট্ৰা ইনকাম মানে এইটো বহুত ডাঙৰ ইনকাম। এইটোৱেই কথা। আপোনাৰ মাহটোৰ ভিতৰত আপুনি কিমান টকা ইনকাম কৰিব পাৰে? 5,000। 5,000 টকা এটা সৰু চেলাৰী হয় ন? এই যে দোকানবোৰত যে গুৱাহাটীৰ যে দোকানবোৰত যে তিলমণি ছোৱালীবোৰ যে বস্তু বেছি আছে, কিমান পায়? তেনেকৈ জানিব। 5টা, আপুনি 5টা যদি টুথপেষ্টৰ ধান্দা লগায় কিন্তু 5 3 গুণ 15টা 150 টুথপেষ্ট চেল কৰিব পাৰে, হয় নে নহয়? বেছি কাষ্টমাৰ নবিয়ালেও বাৰু 10টা হ'লেও বহুত আমাৰ কাৰণে। কথাটো কৈছো জাষ্ট, ঠিক আছে? এতিয়া এই ধৰণৰ ইনকাম আপোনালোকৰ একেবাৰে ৰিকুৱেষ্ট কৰি দিলোঁ, হয় নাই? মহিলাসকলে পাৰে, মহিলাসকলে ঘৰত থকা ঘৰত আপুনি ড্ৰয়িং ৰুমত সজাই থ'লেও পাৰে। সজাই থ'লেও আপুনি ধুনীয়াকৈ বস্তু অলপ কিনি পেলাই যদি ড্ৰয়িং ৰুমটোৰ শ্ব'কেছটো আপুনি সজাই থয়, ফুলদানি কিনা কিনা ইনকাম দিয়ে নেকি? নিদিয়ে। ফুলদানিৰ ঠাইত যদি আপুনি আমাৰ মালখিনি অলপ ভৰাই পেলাই শ্ব' কৰি থয় তেতিয়াহ'লে ৰাইট? এতিয়া চাব চিম্পলি এইবোৰ টেকনিক হয় চেলছৰ। এই ইনকামটো মই বাদ দিলোঁ। 2 নম্বৰ ইনকামটো হ'ল চেলছ টাৰ্ণঅভাৰ বোনাছ, এইটো সপ্তাহিক পায়, উইকলি। এই ইনকামটো ইম্পৰ্টেণ্ট। এই ইনকামটো কেনেকৈ পাব? যে আপুনি
এই দুইজন মানুহৰ পৰা আপুনি কিমান পাব 1:1 ৰেচিঅ 12% ইনকাম পাব ঠিক আছে এতিয়া এইজনে যদি 5000 বজাৰ কৰিছে আৰু এইজনে যদি 5000 বজাৰ কৰিছে তেতিয়াহ'লে এই দুজনে বজাৰ কৰাৰ কাৰণে আপুনি সফল পাব এই যে আপোনাৰ তলত দুজন মানুহে নেকি আপোনাৰ চিনাকি নাম ঠিক আছে নহয় হয় না 500-600 মানুহ আছে আৰু এটা আপুনি এইজন মানুহ আপোনাৰ কাৰণে ঠিক কাম নেকি এই কামটো কৰিব পৰা হয় নে নহয় চব মানুহে 10জনৰ ভিতৰত দুজনে কৰিব ছাৰ 10জনৰ ভিতৰত দুজনে বুজি পাব 5জনে নকৰিব প্ৰব্লেম কি আছে নালাগে চব বস্তু যোনে বুজি পাব এই বস্তু ল'ব আৰু যোনে আপুনি কিছু হৈ আছে এই মানুহৰ পৰা আজি তাৰিখত আপোনাৰ একো লাভ নাই কিন্তু এই বিজনেছৰ অহাৰ পাছত আপুনি ডিব্ৰুগড়ত যদি আপোনাৰ বন্ধু এজন আছে তেওঁক যদি কথাটো বুজাই দিয়ে ফোনেৰে তেওঁ তাতে বজাৰ কৰিব পাৰে আৰু তাত তেওঁ বজাৰ কৰিলে আপুনি ইনকাম পাব তেতিয়াহ'লে এই কথাটো আপুনি ফোনেৰে পৰা বিজনেছ হয় আপুনি ঘৰত বহি থাকি আপুনি ফোনেৰে অকণমান ইণ্ডিয়াত আপুনি মানুহ লগাব পাৰিব এই বজাৰখনত যিখন আগতে দাম ভৰি আছিলে সেইখন বজাৰত যিখিনি বস্তু আছে এইখন বজাৰতে এইখিনি বস্তু আছে ঠিক আছে প্ৰথম কথা হ'ল পঢ়াৰ সামগ্ৰীখিনি আছে আমাৰ মুখত ঘঁহা পিন্ধা যিখিনি আমি আগতে ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা কিনিছিলোঁ পৰম্পৰাগত যিখন বজাৰ আছিলে তাৰ পৰা আমি কি কিনিছিলোঁ ক'ৰবাত লেকমি ক'ৰবাত মানে ক্ৰীম কিনিছিলোঁ নহয় জানো বা আয়ুৰ কিনিছিলোঁ বিভিন্ন ধৰণৰ আমি ক্ৰীম কিনিছিলোঁ সেই ক্ৰীম যেতিয়া আমি সানি আছিলোঁ কিন্তু আমাৰ ঘৰলৈ ইনকাম অহা নাছিলে আহিছিলে এতিয়া আপোনালোকে জাষ্ট বজাৰখন সলনি কৰক বজাৰখন সলনি কৰি দিলে ঘৰলৈ খুব ধুনীয়াকৈ গ'ল আপুনি যেতিয়া নিজৰ নামত ল'ব এইটো 250 টকা পাব আৰু যেতিয়া এমআৰপি হ'ব বেলেগৰ পৰা কিনিবলৈ গ'লে 340 টকা 90 টকা আপুনি কমাব পাৰিব নিজৰ আইডি যেতিয়া ল'ব 90 টকা কমাই এইটো হৈছে ৰেট হাৰ্ভেজ এইটো হাৰ্ভেজ যাত দাঁতৰ মানে হেৰি আছে দাগ চাগবিলাক থাকে বেছিকৈ ধৰক আজিকালি গুটখা আইটেমটো বেছি চলে না গুটখা খোৱাৰ কাৰণে দাগবিলাকত বেছি হেৰি হয় দাগ হয় আমি কাম বেছি খাওঁ কাৰণে আমাৰ কামৰ অলপ কৰি গৈছিলে পাণ খাওঁ সেইধৰণে দাগ কৰিছে অলপ এইটো যদি ইউজ কৰা যায় দাঁতৰ যিবিলাক মানে হেৰি থাকে সেইবিলাক দাগবিলাক যায় তাৰ উপৰিও দাঁতৰ যিবিলাক এনামেল থাকে এনামেলবিলাক খুব শক্তিশালী কৰি ৰাখে খুব মজবুত কৰে দাঁতবিলাক মজবুত কৰি ৰাখে তাৰ উপৰিও দাঁতৰ খিৰিকিৰণি কোজোৰা এনেকুৱা বিভিন্ন ধৰণৰ মানুহৰ যাৰ প্ৰব্লেম থাকে কিছুমান মানুহৰ মুখৰ এনেই 30 বছৰৰ ওপৰত সকলোৱে ৱেলফেয়াৰ ল'ব লাগে কিয় ল'ব লাগে আচলতে আমি জন্ম নোপোৱাৰ আগতে আমাৰ হাৰ্টটোৱে জন্ম পায় প্ৰথম মানে মাৰ গৰ্ভত প্ৰথম হাৰ্টটোৱে কনচেপ্ট বুজিলে কনচেপ্ট হাৰ্টটোৱে পায় সেইটো কাৰণে এই হাৰ্টটো আছে যাক খেতিৰ কাৰণে গঠন আমাৰ খেতি পথাৰৰ কাৰণে অল মেডিচিন আছে ফাইডেলিজাৰ যিখিনি পথাৰত দিছে পথাৰৰ পৰা পানী ল'ব দিছে পানীৰ পৰা আমি খাই আছোঁ সেইটো কাৰণে আমাৰ কি হৈছে বেমাৰ হৈছে বিভিন্ন বেমাৰ বেছি বেমাৰ দিছে মেইন কাৰণ হৈছে ৰাসায়নিক সাৰ জৈৱিক সাৰৰ ওপৰত গুৰুত্ব দিছে নিজৰ শৰীৰটো ঠিকে থাকিব জৈৱিক সাৰ দি যদি আপুনি খেতি কৰে কাৰণ নিজে খাবলগীয়া বস্তুখিনি আপুনি শ্ল' পয়জন মাৰি পেলাই খেতি কৰাতকৈ সেইটো যদি কৰক মোৰ নাম্বাৰটো দিব ফোন কৰিব ফোন কৰিলে